নমস্কাৰ সকলোকে ৰাতিপুৱাই চাকি এগছি জ্বলাই ভগৱানক সেৱা এটি কৰি ল'লোঁ কিয়নো মোৰ আজি বিশেষ দিন আপোনালোকেও ঠিকেই অনুমান কৰিব পাৰিছে মোৰ আজি জন্মদিন হয় আৰু জন্মদিনত আমি যিমানেই যি বিশেষভাৱে নকৰোঁ কিয় ভগৱানক যেতিয়া শৰাই এখন দি চাকি এগছি জ্বলাই সেৱা এটি কৰি লওঁ মনটো শান্তি লাগে সৰুৰ পৰাই দেখিছোঁ মায়ে ঘৰত শৰাই এখন পাতিছিল ইয়াতেও মায়ে এখন শৰাই পাতিছে আৰু ভগৱানৰ ওচৰত ভালকৈ সেৱা এটি কৰি ল'লোঁ যাতে আহিবলগীয়া বছৰবিলাক ভাল হয় ভালদৰে পাৰ হৈ যায় সুখে শান্তি ভাল স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰোঁ সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু এয়া যিহেতু ৰাতিপুৱা ওলাই যাম বাৰ্থডে বুলি আমি মন্দিৰলৈকে যাম মায়ে মোক গিফ্টটো দিয়ে দিলে আৰু মায়ে এটা হোৱাইট কালাৰৰ বেগ দিছে মোৰ বেগৰ প্ৰতি ইণ্টাৰেষ্ট আছে বুলিও মায়ে জানে সেয়েহে বেগটো দিছে হোৱাইট কালাৰৰ বেগ খুব ভাল লাগে মোৰ তেওঁ গম পাইছেই চাগে সেইকাৰণেই দিছে আৰু ইফালে ভণ্টিয়ে দিছে এটা পাৰফিউমৰ গোন্ধটো খুব ধুনীয়া আছিলে ইচ্ছা কৰিলেও নোৱাৰো পাৰিলে আপোনালোকক মই মোবাইলৰ সিপাৰে দি দিলোঁ হয় গোন্ধটো ল'ব কিন্তু নোৱাৰো যে উপায় নাই আৰু এয়া মৃগাংকই মোক দুটা গিফ্ট দিছে আৰু দুটা বক্সতে খুব ধুনীয়া দুটা বস্তু আছে মোৰ ভাল লগা তেওঁ জানে মই নেইল পলিচ খুব ভাল পাওঁ তেওঁ মোক বহুকেইটা নেইল পলিচ দিছে আৰু এযোৰ কাণফুলি দিছে আৰু এতিয়া আমি ওলাই যাম আৰু নমস্কাৰ সকলোকে মোৰ আকৌ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি 1 ছেপ্টেম্বৰ মোৰ যিহেতু আজি জন্মদিন হয় সেয়ে ভাবিলোঁ আজি আমি উত্তৰ গুৱাহাটীত থকা দৌলগোবিন্দ মন্দিৰলৈকে যাম ওলাই আহিছোঁ এতিয়া প্ৰায় 10টা বাজিব হৈছে আৰু আমি যাম আজি দৌলগোবিন্দ মন্দিৰত আৰু আমাৰ যিখিনি ওচৰ পাজৰ এৰিয়াৰ মানুহ সকলোৱে চাগে আহিছে দৌলগোবিন্দ মন্দিৰলৈকে আৰু মই আজি দিনটো কি কৰোঁ কি নকৰোঁ সেই সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু একেবাৰে গৈ আমি দৌলগোবিন্দ মন্দিৰত আপোনালোকক লগ পাম এতিয়া অকণমান বৰষুণ দিব ধৰিছে ভিডিঅ'ৰ কোৱালিটিও ধৰক বেয়া হ'বলৈ ধৰিছে কাৰণ গোটেইখিনি পৰিৱেশ আন্ধাৰ হ'ব এতিয়া বাকী আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে লগ পাইছোঁ ৰাস্তাটো বহুত ধুনীয়া হৈ আছে ন পাহাৰবিলাক কটাৰ কাৰণে বেয়া লাগে দেখিলে ৰাস্তা উলিয়াবৰ কাৰণে বান্দৰ চাই বান্দৰ ইচ্ছা নাই চাব বান্দৰ ইচ্ছা নাই বোলে ঘৰত বান্দৰ জাকে আহেতো আমাৰ ফালে নাহে না শুনশান একদম ৰাস্তা এই আজিকালি মই যে কওঁ গৰুৰ জাক ধুলিয়াৰী বাটেৰে গৰুৰ জাক নাযায় ধুলিয়াৰী বাটেৰে নোযোৱা গৰুৰ জাক আজিকালি পাকা ৰাস্তাৰে যায় ইফালে আমিও আহি পালোঁ দৌলগোবিন্দ মন্দিৰ এইখন মূল গেট আৰু আপুনি যদি ঘৰৰ পৰা চাকি ধূপ এনেকুৱা লৈ নাযায় তেতিয়াহ'লে তাত বহুত দোকান আছে ৰাস্তাতে সেইবোৰৰ পৰা কিনি ল'ব পাৰে আৰু আমি কিনিও ল'লোঁ ইফালে চাকি জ্বলোৱা গৃহলৈ এইটো এটা চাকি জ্বলোৱা গৃহ হয় ঘৰ হয় মেইন মন্দিৰত চাকি জ্বলাব নোৱাৰি আৰু আমি চাকি জ্বলাই মেইন মন্দিৰত সেৱা কৰি ল'লোঁ তাত যিহেতু ফটো বা ভিডিঅ' নিষেধ সেইকাৰণে কৰা নহ'ল আৰু চাকি জ্বলাই ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ভোগো দিব পাৰে তাত লিখায়ে থাকে কেতিয়াবা গ'লে আপোনালোকে গম পাবয়ে যিহেতু শ্ৰীকৃষ্ণৰ মন্দিৰ পায়স বা এনেকুৱা গাখীৰৰ বস্তুৱে দিয়া হয় আমিও কিবা অকণমান দান দক্ষিণা দিলোঁ আৰু শাৰী পাতি তাত ভোগ বা এনেকুৱা প্ৰসাদ খাব পাৰি তাত ধুনীয়াকৈ বহাৰ ব্যৱস্থাও আছে আৰু এয়া বাহিৰৰ পৰা মন্দিৰ ভাগ খুব ধুনীয়া হয় আমাৰ ওচৰতে আছে আপোনালোকেও যাব ইয়াত ফাকুৱা বহুত ডাঙৰকৈ হয় আমি কেতিয়াবা আহিলোঁ দৌলগোবিন্দ মন্দিৰ ইয়াতে চাকি বন্তি জ্বলোৱাও হৈ গ'ল সকলোখিনি কাম আৰু তাৰপিছত ইয়াতে বুট খাব দিয়ে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ইয়াত যদি কিবা দান দক্ষিণা দিয়ে তেতিয়াহ'লে দিবও পাৰে আৰু ইয়াৰ পিছফালে মোৰ চববিলাক এয়া বান্দৰ আছে বেছিকৈ দেখা পাইছেই চাগে গোটেইবিলাক বান্দৰ কিবা যদি দিয়ে বুটটোত তেতিয়াহ'লে বান্দৰে লৈ যায় আৰু খুব সাৱধান হ'ব লাগে এতিয়া আমি হ'ল অকণমান সময় আছোঁ থাকি পেলাই যাম আৰু খুব ধুনীয়া ভাল লাগিছে আৰু যিহেতু আজি বৰষুণ চাৰিওফালে একদম সেউজীয়াবিলাক ভালকৈ ফুটি উঠিছে আৰু এয়া সন্ধিয়ালৈকে কেক কাটিং পৰ্ব চলিছে কেক কাটিলোঁ খুৱাইও দিলোঁ সকলোকে মাত্ৰ আপোনালোককহে দিব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব কিন্তু দেই আৰু এই যে খুৰাজন দেখিছে তেওঁ আমাৰ ঘৰৰ ওচৰতে থাকে আমাৰ তাত সদায় আহে কাম চামো কৰে খুব ভাল হয় কেতিয়াবা কিছুমান মানুহ তেজৰ সম্পৰ্ক নাথাকিলেও মনৰ পৰা ইমান ভাল সম্পৰ্ক হয় যে তেওঁলোকক কোনো এটা অকেজনতে এৰিব নোৱাৰে আৰু খুৰাজনো আমাৰ তেনেকুৱাই হয় আৰু আমি কেক কাটিং কৰি এয়া উপাসনা ফুড এম্পৰিয়ামলৈকে আহিলোঁ আজি বাৰ্থডে পাৰ্টি ইয়াতেই হ'ব আৰু আপোনালোকে যদি নলবাৰীলৈকে
আহিছে তেতিয়াহ'লে গম পাব এই যে ৰাস্তাটো দেখিছে এইটো মেইন হাইৱে হয় ইফালৰ পৰা যদি আপোনালোকে বাও চাইডে যায় তেন্তে টিহু বৰপেটা ৰোড হয় আৰু ইফালে ৰাইট চাইডে আপোনালোকে গুৱাহাটী ফালে যাব পাৰি মানে হাইৱে ৰাস্তাৰ কাষতেই আছে এইখন ৰেষ্টুৰেণ্ট আমি ইয়ালৈকে আহিছোঁ নতুনকৈ হৈছে মইতো আগতে কেতিয়াও ইয়ালৈকে অহাই নাই প্ৰথমবাৰ আহিছোঁ বাৰ্থডে বুলি ইয়াতে এতিয়া পাৰ্টি হ'ব আৰু সেয়া কিবা কিবি অৰ্ডাৰ কৰিলোঁ আমি খালোঁ আপোনালোকক বেছি দেখাই থকা নাই আৰু আপোনালোক সকলোৱে খাই জানোৱে এইখিনি মাত্ৰ মই দেখাইছোঁ আজি আমি কি অৰ্ডাৰ কৰিলোঁ আমাৰ খোৱা বোৱা হৈ গ'ল আৰু আমি আহিও পালোঁ এতিয়া ঘৰ এতিয়া ৰেষ্ট কৰিম আৰু দিনটো যিহেতু খুব ব্যস্ততাৰে পাৰ হ'ল প্ৰায় এতিয়া 10 বাজি গৈছে ময়ো মোৰ এই বিশেষ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকেও ভাল পাইছে আচলতে আমাৰ জীৱনৰ দিনবোৰ এনেকৈয়ে শেষ হৈ যায় মাত্ৰ তাৰ মাজত আমি কিছুমান দিন বিশেষ কৰি লওঁ নিজে আৰু মোৰ আজিৰ এই বিশেষ দিনটো খুব ভালদৰে গ'ল মোৰো ভাল লাগিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি নাজানো সময় কিমান দূৰলৈকে লৈ যায় মোৰ জীৱনৰ পৰা এটা দিন বিয়োগ হ'ল নে মই নতুনকৈ অভিজ্ঞতাৰে আকৌ এটা বছৰৰ কাৰণে পুষ্ট হ'লো সেয়া নিশ্চয় সময়ে ক'ব আপোনালোকেও চাই থাকিব মোৰ ব্লগবিলাক যদি ভাল পালে মোৰ ব্লগটো চাই প্লিজ লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰমৰ বন্ধু বান্ধৱীসকলৰ লগত প্লিজ মোৰ চেনেলটো শ্বেয়াৰ কৰিব তেন্তে আজিলৈ ইমানে পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে বাই